হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে হোলীৰ নেক্সট ডে। আজি খানা খাম, তো এতিয়া গৈ আছোঁ। এইবাৰ হোলী ভালদৰে খেলা নহ'ল। আৰু এইফালে আহিয়ে দেখা পাইছোঁ খানাৰ যো-জা চলি আছে। আৰু আজি খানাটো খাইছোঁ আমাৰ ওচৰৰ বৌহঁতৰ ঘৰত। আৰু এইফালে এতিয়া মিঠাই আৰু চাহ আহি গৈছে, এতিয়া বহি খাবহে লাগে। আৰু এইফালে আমাৰ চাহ পানী খোৱাও হৈ গ'ল। আৰু আনফালে বৌহঁতে বনাই আছে কিবা কিবি। এতিয়া আমি বৌহঁতৰ ঘৰৰ ভিতৰত ৰাইচ কুকাৰত পোলাও বনাবলৈ আহিছোঁ। আৰু পোলাওখিনি ৰাইচ কুকাৰত দি থৈ আহিলোঁ। আৰু এইফালে গাহৰি মাংস বনাই আছে আৰু এইফালে ব্ৰইলাৰ। আৰু এইফালে এতিয়া আমি ভজা মাংস খাবলৈ লৈছোঁ। আৰু এইফালে আমাৰ খানা হৈ গ'ল, এতিয়া বহি লৈছোঁ খাবলৈ। আইটেম বহুত কেইটাই আছিল, কিন্তু মই পোলাও, মাংস, মাছ আৰু ভাজি খাম। আৰু এইফালে আমাৰ খানা হৈ গ'ল, খোৱাও হৈ গ'ল। এতিয়া গৈ আছোঁ ঘৰলৈ। এইফালে মিকলো। আৰু এতিয়া সময় হৈছে এয়া 11:14। এতিয়া গৈ আছোঁ ঘৰত। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।